Hello guys, welcome to my new vlog. So guys, share kore ahi pale mak bihu. Bhugali bihu kore. Ekane ami ekdom amar ghor pichpinor de ekane bhela bana disu. Ekita log lagi pele. Ekita log lagi pele ekdom boya bhela banasu. Sa kum bhela kotu baru. Iman bhalu hua nai bau. Teu mane prothom bate banasu. আজি হল উৰুকা ৰাতিলে আমি গোটে গিটা খানা খাম ইয়াতে তো ভিতৰটো দেখা দিও মোৰ লগত ৰখাই পেলাই ৰাতি ডাইৰেক্ট ফোন কৰি খানা ইয়াতে যেন বো আৰু না কলপাত দি দিছো যেহেতু আমাৰ মানে ইমান দামী ঘৰ বনোৱা নাই আমি এয়া তো গাইস আৰু মই ৰাতিও মই ক্লিপ লগাই দিম গাইস তো এতিয়া মই মানে সন্ধিয়া হল ভেলাঘৰত লাইট চাইট লগাই দিলো মানে কাকাই জুইডাল ধৰি দিছে মোক এৰিছেনে বাৰু কাকাই বহে জুইডাল ধৰি দিছে পাপা অলপ লগাই দিছে আৰু এতিয়া মই এনে দালি চালি বহাই দিলো তাৰপিছত কাকাই আহি পিনে ভাতকেইটা বহাই দিছে মোক অলপ সহায় কৰি দিছে কাকাই তো গাইস এর দালি সিজিছে হিয়াও গাইস ঘুটনি নোহা কাৰণে একদম ব্লেন্ডাৰ যোনটো ঘুটনা হেইটো একদম টেপ মাৰি লগা যদি হিছেনে বাউ ঘুটনি না কি কৰিম এতিয়া পুৰা ঘুৰিছো তো গাইস এ দালি হৈছে ইয়া সিজিছে ইয়া এটা এপিনে একদম ভাত হৈ গল একদম পুৰা একদম ভাত চলা হও আশা দিয়া কোনকে ইয়া ভাত হৈ গল হিছেনে বাৰু এটা দালিখিনি হিচাপ পিছত একদম মাংস বহাই দিম মাংস আছে খানাটো খাই দিম পুৰাখিনি মিলি তো গাইস ফাইনালি একদম ভাত চাত পুৰা ৰেডি হৈ গল এতিয়া সবে খাবলৈ বহিছে বল শুন আমিও যাও সকলো খাবলৈ বহি গৈছে একদম তো গাইস আমি ভাত খাও বহি গলো কিনে সকলোকে এক ভাত দি আছে দেখিছে গাইস মই এতিয়া ভাত খাব বহিলো আপোনালোক ৰাতিপুৱা লগ পাম তো গাইস এতিয়া খোৱা পা উঠিছে মানে ৰাতি ভেলাঘৰে খুলো এইকেইটাতো এতিয়ালৈকে শুইয়ে আছে এইকেইটা উঠিব হোৱাই নাই এইকেইটা দেখিছেনে বাৰু লেতেৰাকে শুইছে সিহঁতে দেখিছেনে বাৰু ফালতুকে শুই আছে সিহঁতে উঠি দিবি মানে গাইস এতিয়া আমি সকলোৱে গাঁৱৰ পৰা ধৰি ভেলাঘৰ জ্বলাবলৈ আহিছো ইপিনে মই ধূপডাল লৈ ভেলাঘৰটো চাৰিওপিনে ঘূৰাই দিছো এতিয়া ধূপডাল লগাই এটা ঘোষাঙাই ভেলাঘৰটো জ্বলাই দিওঁ দেই দেখিছেনে বাৰু গাইস এতিয়া মই ভেলাঘৰটো জ্বলাইছো গাইস দেখিছেনে এতিয়া ভেলাঘৰটো কি দমদমাইকে জ্বলি গৈছে একদম এনেকৈ জ্বলি গৈছে ভেলাঘৰটো দেখিছেনে বাৰু তো গাইস যেতিয়া দেখিছেনে ভেলাঘৰটো জ্বলা দেখি ঘৰৰ ওচৰৰ সৰু সৰু ভণ্টিহঁতেও বা ভাইটিহঁতেও ঘৰটো চাব আহিছে দমদমাই জ্বলি আছে দেখিছেনে বাৰু এয়া দেখিছেনে কিমান জোচা জ্বলিছে জুইটো গোটেইখিনি একদম তাপত একদম দূৰত আছেগৈ গাইস এতিয়া ভেলাঘৰটো জ্বলি শেষ হৈ গ'ল সেইকাৰণে মই গোটেই জ্বলি একদম ছাই হৈ গ'ল ঘৰটো তো আজিলৈ ইমানে যদি ভিডিঅ' ভাল পালে এটা ছাবস্ক্ৰাইব কৰি দিও বাই বাই